আপোনাক নিমন্ত্ৰণ দিলে সেই অনুপাতে আহিলে ক'ব। প্ৰিয়া দাসৰ কথাটো জানেই। আজি প্ৰিয়া দাস আমাৰ গোটেই অসম ভাৰতৰে ক'ব পাৰোঁ এটা প্ৰতিটো জাতি বা গৰীব মানুহৰ এটা মডেল হিচাপে থৈ মডেলেই ক'ব পাৰোঁ। আজি প্ৰিয়া দাসৰ নিচিনা ছোৱালী যেতিয়া ভাবি লয় যে আমাৰ উত্থানটো ঘটাবই লাগে, সেই হিচাপে উত্থান ঘটাইছে। আজি তাৰ ঘৰত পূজাত আহি ইমান ভাল লাগিছে, মোৰ লগত বাইকত দৌৰি আছে, ভাল লাগিছে। তাৰ মনৰ যিটো মনোবল দেখিলোঁ, তাই মামাক আমাৰ শৰ্মা ডাঙৰীয়া হৈ ফটো পঠাই কথা পাতে, কেতিয়াবা ডিচিপ্লিন কৰে, কেতিয়াবা মোক ফোন কৰি থাকে। আৰু আটাইতকৈ ভাল খবৰ এটা দিব খোজোঁ, এই ৰাস্তাটো হৈ গ'ল। এতিয়া এই ৰাস্তাটো ধুনীয়াকৈ হৈ যাব। ভাল লাগিছে আৰু ইমানখিনি কম। আজি আৰু কি পূজাত আহিছোঁ ইমানখিনি। প্ৰিয়া দাসৰ ঘৰত পূজাত উপস্থিত হৈ আপুনি কি কি গ্ৰহণ কৰিলে? পূজাত প্ৰসাদ যিটো আৰু প্ৰসাদত খিচিৰি থাকে, মিঠা থাকে, এইবিলাক থাকে, ফল থাকে, এইবিলাক দিছে। আমি খাইছোঁ, সকলোৱে মিলি খাইছোঁ, আপোনালোকেও খাইছে। সেইখিনিয়ে আৰু ধন্যবাদ।